হেল্ল' আজি মানে মই আপোনালোকক এখন স্কুল দেখাম মানে স্কুল চবেই দেখিছে কিন্তু আজি যিখন স্কুল দেখাম সেনেকুৱা স্কুল হয়তো আগতে দেখা নাই চাগে যদিও দেখিছে ভালে আছে বাৰু যদি নাই দেখা আজি মোৰ ভিডিঅ'টো শেষলৈকে চাব দেখিব ন ইমান আনকমন মানে ইমান ইউনিক মানে আপুনি যেতিয়া দেখিব মানে তেতিয়া ক'ব মানে কি যে স্কুল যে এইখন মানে এনেকুৱা ধুনীয়াকৈ সজাই পৰাই ৰাখিছে ইমান ভালকৈ আছে মই আগতে গৈছিলোঁ এদিন তালৈ মানে এনেই জাষ্ট চাবৰ কাৰণে গৈছিলোঁ কিন্তু ভাবিলোঁ ভিডিঅ' এটা বনাওঁ যদি কোনোবা হয়তো নেদেখিব পাৰে নেদেখাসকলক দেখাম আজি মই আপোনালোকক সেই স্কুলখনলৈ লৈ যাম স্কুলখন আছে ধেমাজিৰ মৰিধলৰ পৰা উত্তৰ দিশত অৰুণাচলৰ সীমান্তত আছে প্ৰায় মৰিধলৰ পৰা 7 কিলোমিটাৰমান ভিতৰলৈ সোমাব লাগিব মই আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকক দেখাব বিচাৰিম মানে জেগাটো গোটেইটো দেখাম মৰিধলৰ পৰা কোনটো ৰাস্তাত যায় কিমান দূৰ যাব লাগে আৰু যাওঁতে একদম গাঁৱৰ পৰিৱেশ মানে গোটেইবিলাক পৰিৱেশটো দেখাওঁ আপোনালোকক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মানে তালৈ গৈ পোৱাৰ পিছতে গম পাম মানে কিমান ধুনীয়াকৈ বনাইছে স্কুলখন আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো ৰাস্তাত যাওঁ আমি এতিয়া ইয়াত যিকোনো বেগ ল'ব পাৰে মাত্ৰ 100 টকাত ভাল বেগ ধুনীয়া বেগ কথাখিনি ভিডিঅ'টো কৈ দিম মৰিধলৰ পৰা প্ৰায় আধা ঘণ্টা সময় আহি পালোহি আমি মোৰ পাছফালে এইখন গেট এখন আছে মানে কিবা পাতেদি বনাইছিল প্ৰথম বাৰ্ষিক উদযাপন যেতিয়া পাতিছিল কলেজ স্কুলখনত তেতিয়া বনাইছিল মানে আন্তঃগাঁথনি এতিয়া আৰম্ভণি হৈ আছে যে মানে বেছিদিন হোৱা নাই স্কুলখন সেইটো কাৰণে এনেকুৱা হৈ আছে আৰু অলপ দিনৰ পিছত লাহে লাহে হৈ যাব এফালৰ পৰা চাওকচোন এতিয়া কি আহিছে তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন ভিতৰলৈ সোমাই আহি যাওঁ এতিয়া চাওক পৰিৱেশটো চাওক কিমান ঠাণ্ডা পৰিৱেশ কোনো গাড়ী মটৰ হাল্লা নাই এইটো ৰাস্তা দি আমি এতিয়া সোমাই যাওঁ দলং এখন বনাই ৰাখিছে অমিতা আছে এইবিলাক দেখিছে আনাৰসৰ গছ বগৰী আছে কলগছ আছে হয় এইফালে আছে নেমু বাগান এই আনাৰসবিলাক তোমালোকে বোলে যেতিয়া বিদ্যালয়ত কোনোবা মানুহ আহে ডাঙৰ মানুহ ইয়াৰ পৰা আনাৰস দি পঠিয়াব বোলে লগত হয়নে কথাটো আৰু হা এইবিলাক কোনে লগাইছে এইবিলাক মানে তোমালোকৰ ষ্টুডেণ্টে বহুত ধুনীয়া কাম সেইটো না চায়েন্স কেম্পাছ এনেই কেম্পাছ কেইটা আছে ইয়াত তুমি আজি আহিছিলা নহয় স্কুল সোনকালে কিয় ছুটি হ'ল তোমাৰ পৰীক্ষা আছিলে অ'কে ব'লা ভিতৰলৈ সোমাই যাওঁ মানে আহি কণমানি ভণ্টি এজনী লগ পালোঁ লিভিঙৰে ছাত্ৰী মানে তেখেত মানে পৰীক্ষা আছিল বোলে আগবেলা এতিয়া পৰীক্ষা দি ঘৰলৈ গ'ল আমি ৰাস্তাতে লগ পাই সুধিলোঁ তেনেকৈ মাকহঁতৰ লগত কথা পাতি লৈ আহিছোঁ আমাৰ কণমানি ভণ্টিজনীয়ে আমাক মানে লিভিং স্কুল দেখাব তোমাৰ ভণ্টি পৰিচয়টো দিয়া প্ৰণাম মোৰ নাম ৰূপালী বৰগোহাঁই মই বিদ্যালয় লিভিং স্কুলৰ 7ম শ্ৰেণীৰ ছাত্ৰী আপোনালোক সকলোকে আমাৰ বিদ্যালয়লৈ স্বাগতম জনাইছোঁ আহক এতিয়া আমি স্কুল চাওঁ ব'লা প্ৰথমে আহি পিনে এফাকি মন্ত্ৰ মানে জীৱনৰ শিক্ষাই জীৱনেই শিক্ষা কোনে লিখিছে ভণ্টি এইটো তোমালোকৰ ষ্টুডেণ্ট কোনোবাই লিখিছে না মানে এতিয়া আমি য'ত উপস্থিত আছোঁ এইখন মানে ফিল্ড মানে ইয়াতে চব ধৰণৰ খেল ধেমালি কৰা হয় তুমি কি খেলা ভণ্টি মানে ইয়াত যি হ'লেও কাবাডী ফুটবল ক্ৰিকেট যিকোনো মানে তুমি একো নেখেলা এনেই কি জানা মানে খেল তোমালোকৰ স্কুলৰ পৰা খেলা মানে কি বল বা আৰু আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ এইটো মূল এইটো অফিচ না তোমালোকৰ তাত আমাৰ তিনিটা শ্ৰেণীকোঠাও আছে ইমান সৰু কণ ল'ৰা ছোৱালীবিলাকে কি ৰাখিছে চোৱা উই আৰ ক্ৰেজি উই গিভ এণ্ড গ্ৰ' বোলো আগবাঢ়ি যাওঁ আমি আগলৈ এইবিলাক খেতিবিলাক কোনে কৰিছে এই খেতিবিলাক ক'ত ষ্ট্ৰবেৰী আছে কৈছিলা ক'ত অ' সেই না পকিলে ৰঙা হয় যে খালাই তোমালোকে অৰ্কিড পাম কোনফালে আছে
সেইখন না ৰ'বা এনেকৈ এক পাক ঘূৰি পিনে যাম তোমাৰ বস্তুটো উঠি আছে বিদ্যা দা লিভিং স্কুল ভিতৰত সোমাব দিবনে এইখন বাহিৰৰ পৰা চাওক কিমান শান্তি পৰিৱেশ ইয়াত কোনো মটৰচাইকেলৰ তাত শব্দ এটা নাই মানে কিমান এটা ঠাণ্ডা পৰিৱেশত আছে সেইফালে আছে পাহাৰ অৰুণাচলৰ পাহাৰ আছে ৰাতিপুৱা আপুনি শুই উঠিয়ে যিটো পৰিৱেশ পাব মানে সেইটো পৰিৱেশ আৰু পৃথিৱীৰ ইমান এটা শান্তি পৰিৱেশ পোৱাটো বহুত টান মানে এই বহিবৰ কাৰণে চাওক বাঁহৰ এইবিলাক আৰু ইয়াতো কিবা লিখা আছে তোৰে মোৰে আলোকৰে যাত্ৰা তাৰপৰা এইটো কি লিখিছে মহাবাহ ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ সেউজী ধৰণী ধুনীয়া চিৰচেনেহী মোৰ ভাষা জননী বোলক এবাৰ স্কুলখনৰ ভিতৰত সোমাওঁ ইয়াৰ ভিতৰলৈ সোমাই যাওঁ বোলা ভণ্টি তুমি দেখাবা বিদ্যা দা লিভিং স্কুল চপ্পল খুলি যাব লাগিব লেংগুৱেজ ৰুম ভাষাৰ শ্ৰেণীকোঠা ইফালে আছে এইজন জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা এইবিলাক তোমালোকৰ ষ্টুডেণ্টবিলাকে লিখিছে নেকি আৰ্ট কৰিছে নেকি তোমালোকৰ আৰ্ট ক্লাছ হয় না ইয়াত মানে যোনেই হ'লেও আপুনি আহক বা মই আহক লাগে ডাঙৰ মানুহ এজনে আহে সৰু মানুহ এজনে আহক যেতিয়া আপুনি ক্লাছৰুমটোৰ ভিতৰত সোমাব নহয় মানে মনটোত যদি কিবা এটা ভয় ভাৱ আছে নহয় সেই ভয় ভাৱটো দূৰ হৈ যাব আপুনি ৱালখনত প্ৰতিটো ষ্টেপতে মানে এনেকুৱা এটা মূল মন্ত্ৰ লিখা আছে জীৱনত আপুনি আগবাঢ়ি যোৱাৰ কাৰণে প্ৰতিটো ৱালতে চাওক এইফালে চাওক ব্যঞ্জন বৰ্ণ সন্ধি বিজ্ঞ মানে আপুনি আপোনাৰ ল'ৰাটোক এক্সট্ৰা কৰি আকৌ কিতাপ কিনি নিদিলেও হ'ব মানে যদি ইয়াতে যদি দিন ৰাতি থাকি এই ৰুমটোৰ ভিতৰতে যদি পঢ়িবৰ কাৰণে চেষ্টা কৰে চবেই আছে মানে আমি আৰু আগলৈ যাওঁ আগৰ ৰুমবিলাকো দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক সকলোকে এইবিলাক চাওক পাহাৰৰ পৰা মানে শিল দাঙি কি লিখিছে এইবিলাক 314 এইবিলাক কি মানে কি নাম্বাৰ সৰুৰ পৰা ডাঙৰ হয় মানে এইটো এটা মানে বেলেগ এটা পিকচাৰ হয় এইটো কিবা এটা বুজাবৰ কাৰণে কিন্তু আমি বুজি নাপাওঁ এইটো এটা a square plus b মানে এইটো এতিয়া এনেকা যুদ্ধ হ'ব c2 শিলত এইবিলাক কিমান ধুনীয়াকৈ সজাই ৰাখিছে এইফালে কি আছে এইটো কি স্মাৰ্ট ৰুম 1 এতিয়াৰ পৰা এজন শিশুক মানে ভাল ডাঙৰ লেভেলৰ পৰীক্ষা কেনেকৈ দিয়া হয় এতিয়াৰ পৰাই শিক্ষাটো দিয়া হৈছে কাৰণ বাকী স্কুলবিলাকত আপুনি চাব একেলগতে এগাল ল'ৰা ছোৱালী বহাই দিয়ে মানে সিটোৰ পৰা সিটোৱে চাব পাৰে এইটোৰ পৰা এইটোৱে চাব পাৰে ইয়াত সেইটো চোৱা ছিষ্টেম নাই তুমি এবাৰ গৈ বহি দিয়াচোন ভণ্টি চাওঁ কেনেকুৱা লাগে এই মাজতে বহি দিয়া চোৱা আহা এইফালে চাওক এইটো আৰু এটা ব্যতিক্ৰম মানে এই টিংটোৰ পৰা এনেকৈ মানে বহুত ইউনিক মানে এনেই অকণমান ইউনিক নহয় বহুত ইউনিক কৃতজ্ঞতাৰ পত্ৰ মোৰ মৰমৰ মা আৰু দেউতা কোনে লিখিছে এইখন কি মানে নামটো লিখা নাই আপোনালোকৰ দেহা মৰমৰ মানে নিজৰ মানে প্ৰতিভা ইয়াত আঁকি ৰাখিছে না এইটো কি ভণ্টি এইটো কিবা আছে সপোন লিখা আছে নেকি ইয়াত মানৱ গণিতৰ আচ্ছা মানে কমপ্লেইন কৰিব পাৰি মানে ইয়াত নহয় কি মানে এইটো ইয়াত মানে যাক সহায় কৰিছিলে এসপ্তাহত মানে কোনে কিমান কাক সহায় কৰিলে এজন মানুহক মানে এসপ্তাহত সহায় কৰিব লাগে মানে সেই সহায় কৰোঁতে কি সহায় কৰিছে এই টিকেটবিলাকত লিখি দিয়ে আচ্ছা এই কাক কিহত সহায় কৰিছিল মানসক গণিতৰ গৃহ কাৰ্য কৰাত সহায় কৰিছিলে চাওক হোমৱৰ্ক কৰাত সহায় কৰিছিলোঁ বুলি ইয়াত লিখা আছে মানে আমি মানুহে বহুত টাইমত সহায় কৰে কিন্তু পাহৰি যায় মানে ইয়ালৈ আহক আপুনি কোনোবা এদিনাখন যদি কোনোবা ছাত্ৰ
মানে তোমাতকৈ সৰু হ'ব পাৰে ডাঙৰ হ'ব পাৰে সহায় কৰক পাহৰি নাযাব মানে ইয়াত স্মৃতি হিচাপে ৰৈ যাব আচ্ছা মুখা 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 কিয় পিন্ধাই মুখা মানুহৰ যে ভিতৰত লুকাই থকা চেহেৰাটো আৰু এটা যে চেহেৰা থাকে ইয়াতে মানে গম পোৱা গৈছে মানে এইটো কি মানে মানে তুমি এই মানে তোমাৰ লক্ষ্য জীৱনৰ লক্ষ্য কাৰ কি আছে লিখি চাওঁ দেই মানে নামটো লিখা আছে নাই মই মানে নিজকে বুজাব পৰা নাই মানে আপোনাৰ নিজকে নিজে বুজাম কিন্তু বুজাম আপোনালোকক বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ কিন্তু মই ভাষা পোৱা নাই মানে মই কিদৰে বুজাওঁ আপোনালোকক ইমান মই যদি কোনোবা এদিন লিখিলোঁহেঁতেন মোৰ সপোন কি আছিল DC IPS টিচাৰ্ছ ইঞ্জিনিয়াৰ ক'ত আছে ইঞ্জিনিয়াৰ এইটো ক্লাছৰুমত যদি এজন শিশু পঢ়ি ডাঙৰ হ'বলৈ হয় সি গৈ ভৱিষ্যতলৈ কি নকৰিব আপুনি নিজে ভাবি চাওক এইটো কি ঘৰিয়াল নাই এইটো তাৰপৰা এইজনী মাছ এইটো কাছ ক্লাছৰুমৰ ভিতৰৰ পৰিৱেশটো দেখিলে কিমান এটা মানে ব্যতিক্ৰমী পৰিৱেশ মানে কি বুলি ক'ম মই নিজে ধৰিব পৰা নাই মানে বহুত ভাল লাগিছে মানে আপুনি আহিব পাৰে আহক মানে সকলোৱে আহক মানে মই কি বুলি কওঁ নিজে আহক আহি পিনে নিজে বুজকহি মানে ইয়াৰ পৰিৱেশটো কি তেতিয়াহে গম পাব মানে বোলো আমি এতিয়া ভণ্টি হেৰি ক্লাছৰুমবিলাক কোনফালে আছে কেম্পাছবিলাক তোমালোকৰ বোলে এইফালৰ পৰা এক ৰাউণ্ড দি দিওঁ বোলা এইটো পঢ়ক ইম্পৰ্টেণ্ট গছ এজোপা ৰোৱাৰ শ্ৰেষ্ঠ সময় আছিল 10 বছৰৰ আগত আৰু দ্বিতীয় শ্ৰেষ্ঠ সময় আজি হয় হয় এখন কেণ্টিন নেকি আচ্ছা ইয়াতে বহিব মানে ন নেচাৰেল মানে সেই আগত যে যিটো ষ্টেপ এটা বনাই ৰাখিছে তাত মানে কিবা যিকোনো কিবা প্ৰগ্ৰাম এটা হ'লে মানে হিয়াৰ পৰা প্ৰগ্ৰেম কৰে আৰু এই শিলবিলাক যে দেখিছে আপোনালোকে এই শিলবিলাকত বহি পিনে তালৈ চায় মানে কিমান যে ইউনিক ইয়াৰ ভাষা নাই মানে বগৰী গছৰ ছাঁত বহি বগৰী খাই সেইফালে প্ৰগ্ৰেম চোৱা এইফালেও এজোপা বগৰী আছে পাছফালে কেণ্টিন বোলে আমি এতিয়া কেণ্টিনত যাওঁ কেণ্টিনত কিনো পায় একবাৰ চাওঁচোন কি খোৱা ভণ্টি চাহ নাখোৱা দিবা মোক অলপ ষ্টুডেণ্ট প্ৰডাকশ্যন ফৰ চেল এইটো যিটো ঘৰত দেখিছে এনেকৈ লাইনকৈ ইয়াৰ পৰা আৰু এটা আগলৈ আছে এইটো মানে হোষ্টেল মানে ব্ৰহ্মপুত্ৰ বিদ্যা ছাত্ৰবাস সেইটো বইজ হোষ্টেলটো তাৰপৰা এইফালে একেবাৰে সিমূৰলৈ আমি যোনটো গেটৰ পৰা সোমাই আহিছিলোঁ সেইফালে আছে গাৰ্ল হোষ্টেলটো এতিয়া ব'লক আমি কেম্পাছ মানে এইটো কি ভণ্টি ৰেষ্ট হাউচ ইয়াতে ৰেষ্ট কৰিব তাৰপৰা এইজোপাৰ পৰা বগৰী পাৰি খাব চাওঁ উঠাচোন উঠিবলৈ কোনফালে আছে ৰাস্তা ওপৰতো বহিব পাৰে তলতো বহিব পাৰিব আমি এতিয়া আহি বগৰী খোৱালে বগৰী খোৱাৰ পিছত কেণ্টিনত সোমালোঁ কেণ্টিনত সোমোৱাৰ পিছত এতিয়া জিৰণি চোৱা পালোঁহি এই জিৰণি চোৱাত মানে অলপ জীয়াইছোঁ আৰু কিছুমান সৰু কথা সুধি যাম ভণ্টিজনী তুমি কোন ক্লাছত বুলি কৈছিলা মই 7ত কৈছিলা ন একদম সৰু কিমান ক্লাছৰ পৰা আছে মানে 1ৰ পৰা আছে 1ৰ পৰা 10লৈকে আছে 1ৰ পৰা 10লৈকে আছে তাৰপিছত হোষ্টেল যে আছে এইফালে বইজ হোষ্টেল আছে সেইফালে গাৰ্লছ হোষ্টেল আছে একদম সৰু কণমানি ছোৱালীজনী মানে কোন ক্লাছৰ হ'ব মানে 1ৰ পৰা থাকিব পাৰে 1ৰ পৰা হোষ্টেলত থাকিব আছে নাই এতিয়া ঘৰলৈ গ'ল এতিয়া পৰীক্ষা শেষ হ'ল যে এতিয়া ঘৰলৈ গ'ল
মানে ক্লাছ 1ত পঢ়া ছোৱালীজনী কিমান অকমানি হ'ব পাৰে সেই ছোৱালীজনী হোষ্টেলত আছে মাক বাপেক খেতি তেওঁলোকক চাবলৈ আহে নাই আহে সদায় আহে সদায় নাহে কেতিয়াবা কেতিয়াবা আহে মানে ন অভিভাৱকসকলে ভাবিছে মোৰ ল'ৰাটো বা ছোৱালীজনী সেই জংঘলৰ মাজতনো কিয় পঢ়িবলৈ দিম এই আমাৰ ওচৰতে ইমান ভাল ভাল কলেজ আছে সেইটো কথা যে আপুনি ঘৰৰ পৰা বহি পিনে কমেণ্টটো কেতিয়াও নকৰিব এবাৰ আহক আহি পিনে এবাৰ ভালকৈ চাই যাওক বিদ্যালয় কৰ্তৃপক্ষৰ লগত কথা পাতক তাৰপিছতে বিবেচনা মানে সিদ্ধান্তটো লওক এনেই ঘৰত বহিয়ে আমুকহে তামুকহে নক'ব ভাল লাগে নে ইয়ালৈ আহি বহুত ভাল পাওঁ ছাৰ বাইদেউহঁতে ভালদৰে বুজায় তাৰপিছত হেৰি আজৰি সময়ত মানে কি কৰা তোমালোকে আজৰি সময়ত দোকানলৈ যাওঁ দোকানত কিবা খাওঁ তেতিয়া হোষ্টেলত থকাবিলাকে দোকানলৈ যেতিয়া আহিব নিদিয়ে নহয় এটা বুধবাৰ দিনাখন নিব দিয়ে ছোৱালীখিনিক তাৰপিছত ল'ৰাখিনিক বৃহস্পতিবাৰে নেকি তাৰপিছত এনেকৈ আহিব দিয়ে মানে তেতিয়াহে সিহঁতি খাব পাৰে মানে হোষ্টেলতো সদায় আহিব নিদিয়ে ছোৱালীখিনিক বুধবাৰে ল'ৰাখিনিক বৃহস্পতিবাৰে আৰু কেতিয়াবা আহিব দিয়ে মই হোষ্টেলত নাথাকোঁ যে ভালদৰে নাজানো আৰু হেৰি এই আমাৰ জিৰণি সময়ত ক'বলৈ গ'লে ইয়াত খেল খেলি আছে তুমি দেখুৱাই দিব পাৰা দেখাই দিম মই আগলৈ গৈ তাত খেল খেলিব পাৰে তাৰপিছত তাত এনেই কিতাপ পঢ়ে লাইব্ৰেৰীৰ পৰা কিতাপ পঢ়িব পাৰে ইয়াত এইবিলাক কিতাপ পঢ়ি কেম্পাছবিলাক দেখাবা তুমি আমাক বল এইটো কি ক্লাছৰুম এইটো ছ'চিয়েল চায়েন্স ৰিচাৰ্চ ৰুম ব'লা ইয়াৰ ভিতৰতনো কি আছে একবাৰ সোমাই চাওঁ পৰ্বত নদী পাহাৰ সাগৰ এইবিলাক কি মানে নিজৰ কিতাপবিলাক ইয়াত আছে নেকি নহয় এইবোৰ আমাক এখন খুলি কৰিব দিয়ে যে হোমৱৰ্ক কৰি ইয়াতে থৈ যাব দিয়ে নেকি লোকবাদ্য যন্ত্ৰবোৰৰ নাম আৰু চিত্ৰসমূহ এলবাম মানে এলবাম বনাব দিয়ে নহয় ঢোল এইটো ঢোল হয় চাৰেংদাৰ এইটো টোকাৰীৰ নিচিনা কেংকে বজায় তাল ব'লা আৰু বেলেগ দেখুৱাচোন এইটো কি বস্তু এইটো আচ্ছা তাঁতশাল আৰু এইটো চাওক ধানৰ আজিকালি বহুতে ধান চিনিয়ে নাপায় কোনটো কি ধান এইটো হ'ল বাও ধান তিল বৰা ধান কলা জহা ধান এইটো কি পাৰঘাট আছে ঘাট এইটো কি কলজহা চাউল ধান ওপৰলৈ চোৱা এইবিলাক ধানৰ জাতি মানে কি প্ৰজাতিৰ ধান পোৱা যায় ইয়াত এইফালে আছে ধানৰ প্ৰকাৰ সমূহ হোৱাগুমনি কলা বৰা টেঙেৰি আৰু এইফালে এইটো চাওক মষ্ট মানে একদম থলুৱা কৃষ্টি বাঁহী বজাব জানা নাই তুমি বজাই দেখুৱা জল্দি ধুনীয়া বুজিছে এইটো চেপা কয় এইটো মূৰ্তি এইডাল জুঁৱলি এইডাল ডিলাডাল নাঙল জাকৈ খালৈ এইটো কি জুলুকি না ভণ্টি এইটো পল এইটো জুলুকি এইটো চেৰেকি ব'লা আৰু বেলেগ কেম্পাছত যাওঁ বোলো এইবিলাক গিলাচত কি ৰাখিছে ভণ্টি এইবিলাক পেইণ্টিং নেকি বহুত শব্দ লিখা আছিলে এনেকৈ ওলমাই থোৱা আছিলে বৰষুণ দিয়াৰ ফলত এনেকুৱা কালাৰ নাইকিয়া হৈ থাকিলে এইবিলাক এইখন কি জালি আকৌ আচ্ছা ব'লা আমি এবাৰ বেলেগ এটা কেম্পাছত যাওঁ ৰং বনাইছিলে সম্পদ কিয় এইটো চাওঁ মোক কেনেকুৱা লাগিব চাওঁ দেখিলে সেইটো যদি পিন্ধো মই মুখা পিন্ধিলো আকৌ চেঞ্জ কৰি দিয়া চাওঁ এইটো বহুত টান এইটো কেনেকুৱা লাগিছে জনাব ৰাইজ মোক ব'লা আমি এতিয়া বেলেগ এটা কেম্পাছত যাওঁ 4 হ'ল দেই এইটো 6ত এটা চাওঁ মাৰাচোন ভাইটি ইয়াত খেলি আছে ল'ৰাবিলাক আজৰি সময়ত এইবিলাক চব হোষ্টেলত থকা ল'ৰা আমি এবাৰ 100 মিটাৰ প্ৰায় 100 মিটাৰ ডিষ্টেঞ্চ আহি পিনে পালোহি মেথমেটিক্স ৰিচাৰ্চ ৰুম গণিতৰ সমল কোঠাত এইটো এটা ইণ্টাৰেষ্টিং বস্তু চাওক
কি লিখি আছে এইবিলাক এইটো ইয়াত সূত্ৰ আছে আচ্ছা সূত্ৰবিলাক লিখা আছে ইয়াতে এছোৱা মানে চাওক কি কি বস্তু যে মানে মই এইবিলাক বস্তু যে এনেকুৱা বস্তু যে বনাই যে ৰাখিব বুলি কোনোদিন ভাবিবই পৰা নাছিলোঁ বাৰু ক্লাছৰুমটোৰ ভিতৰত সোমাই এইবিলাক কি VBLH Oh my god trigonometry algebra কিমান ধুনীয়াকৈ পৰিষ্কাৰ হৈ আছে ক্লাছৰুমটো ইমান এটা ঠাণ্ডা পৰিব আপুনি যোনে হলো মানে ইয়াত এনে আজৰি সময়খিনি আহি পিনে ইয়াত পঢ়িব পাৰিব আপুনি মানে সূত্ৰখিনি মুখস্থ কৰিবৰ কাৰণে ইয়াতকৈ আৰু সুবিধাজনক জেগা নাই বুলি ভাবিছোঁ মানে এতিয়া মই পঢ়ি আছোঁ কিবা পঢ়ি থাকোঁতে মানে আজৰি সময় পালোঁ ইয়ালৈ আহিলোঁ আহি পিনে বেঞ্চত বহিলোঁ বহি যেনিবা মই কিবা কিবা এটা কৰা আকৌ তুমি ভাইটি হাৰিবা এতিয়া নহ'লে আউট ঐ বেটত লাগি আছিল গুড শ্বট ছক্কা ছক্কা দুই ৰান কি নাম ভাইটি তোমাৰ বিকি দেউৰী তোমাৰ মিনম সোণোৱাল মেচু হয় তুমি কৰ হয় তুমি শিমলুগুৰি কোনফালে আছে হোষ্টেলত থাকা তোমালোকে ইয়াত কিবা মানে হোষ্টেলত থাকোঁতে কিবা অসুবিধা তেনেকুৱা হয় নেকি তোমালোকৰ ঘৰলৈ মনত পৰে নেকি মা দেউতা এতিয়া আহে সদায় আহে সপ্তাহতো আহে চাগে আৰু কিবা অসুবিধা হ'লে ছাৰ বাইদেউহঁতক ক'বা দেই আচ্ছা তুমি ৰোৱা পুলিটো দেখুৱাচোন কোনটো ৰূপালী বৰগোহাঁই কি ৰুইছানো ইয়াত অৰ্কিড ৰুইছা এইটো মই আগতে ৰুইছিলোঁ আৰু আগৰ ৰোৱাটো মই আগৰবাৰ দিয়াটো এইটো ভিতৰত নোসোমোৱা দিয়া তোমালোক ক'লে যোৱা ন ভণ্টি লাইন পাতি যোৱা যে দোকানলৈ যোৱা এই হাতত দিব কিয় লৈ গৈছা বৈমবিলাক হৈছিল তোমাৰ নামটো কিনো লীলাঞ্জনা বৰা ইয়াত কি আনিবা বিস্কুট আনিবা এই বৈম কিয় লৈ গৈছা প্লাষ্টিকত আনিব নিদিয়ে হাঁহ এটা দিয়া লাজ কৰিছে কি নাম তোমাৰ কৰ হয় ঘৰ তোমাৰ চিমেণ্ট চাপৰি কোন গাঁও সন্দিকৈ গাঁও মানে আপোনালোকৰ
পূৰা দেখালোঁ আৰম্ভণিৰ পৰা শেষলৈকে বহুত ভাল লাগিল মানে বহুত ভাল লাগিল বহুত বেছি ভাল লাগিল মানে ভাষা নাই বুজাবলৈ কিমান ভাল লাগিছে আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আমি এতিয়া ঘৰত যাওঁ মানে এটা কথা ক'বলৈ গ'লে বহুতে মই প্ৰথমতে যেতিয়া স্কুলখনৰ বিষয়ে শুনিছিলোঁ তেতিয়া কয় হ'লে এনেকৈ লিভিং স্কুল এখন আছে সুবাহি পাহাৰ কাষত হাবিৰ কাষত সেইটো যে একদম ভুল থিংকিং মানে সেইটো কথা কেতিয়াও নাভাবিব আপোনালোকক মই একদম মানে হৃদয়ৰ পৰা আপোনালোকক মানে সেই কথাটো যাতে নাভাবিবৰ কাৰণে অনুৰোধ কৰিছোঁ মানে এবাৰ নিজে আহক নিজে আহি চাওকহি তাৰপিছত মানে কমেণ্ট কৰক বাৰু এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ যিমান মানে নতুন ভিডিঅ' এটা যেতিয়ালৈকে নাহে তেতিয়ালৈকে বাই বাই সকলোৰে দিনবিলাক ভাল হওক আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ BoiJai Assamese ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব বাই থেংক ইউ